বিৰাট কাজিয়া ৰুৱে একো কাম নাই তো ইয়াৰ মোৰ লগত বহুত কাজিয়া কৰে একো নাছে মায়েকৰ লগত কাজিয়া লাগে আৰু পেৰি খাই খালিতো ক'বই না আহি ওলাক হাও তুমি আহি কেনে আৰু গ'ল হৈছা ছাৰ আজি আমাৰ দেউতাই মাৰ কাৰণে খিচাৰি লৈ যাবা স্কুলত দিব না হাও দি দিন দে ভাইয়ে বচোন ব আৰু ইমান দেৰিকে তই আৰু কিয় হৈছা আহি থো দিন দে তই ইমান দেৰিকে কিয় স্কুলত এতিয়া আহি পালি মানে টিউচন এতিয়া আহি পালি স্কুলত ছাৰ আজি আমাৰ মাৰ দেউতাৰ কাজিয়া লাগছিল হা মাই দেউতাৰ কাজিয়া লাগি তই আৰু ইমান দেৰিকে কিয় আহিবা মাই দেউতাৰ কাজিয়া লাগছে মাই তাতে আছে তোৰ কি হ'ল তাতে তেতিয়া মোৰ এক পাই দেউতা মাৰ তাতে আছিল এক পাই দেউতা দেউতা তাতে আছিল সেইকাৰণে মোৰ দেৰি হৈ গ'ল তই বিৰাট পাগলা কৰি দিবি ভাই বিৰাট পাগলা কৰি দিবি দেচোন বাৰু তই ABCD খান জানা না তই ছাৰ মই ABCD খান নাজানো নাজনা নেকি এতে A ফৰ জানো সেনে জানা A4 দি কিবা আছিল A4 খান জানা দেচোন তই মাতবা ৰখলি A ফৰ আইঠা কল B ফৰ বাংনা C ফৰ চাউল D ফৰ দাউলা বিৰা বাপ্পাও ইমান জানা তুমি পাৰাই ভাই যাবি আৰু বহুত পাৰাই হা তই বহুত পাৰাই বাৰলে বাবুৱে ৰস বহুত জানা দেই বহুত জানা মই আৰু তাৰমানে অলপ মোটাই লাগি গেল মুটি আহো দে ভাই তই এবাৰ হ'লে গুটম তইতো খুৱাই নাই আছাই তই এটা কৌতুকে কৈ দিচোন অলপ আমাৰ অলপ দুখ লাগি আছে অলপ হাঁহি উঠে দি ছাৰ কি ছাৰ এখেন না আছিল থাকোঁতে ছাৰ এখেন দেখোন মানুহ আছিল হয় নেকি দুটা আছিল তাৰে পিছত আমেৰিকাৰ আছিল চাইনাৰ আছিল আৰু বাংলাদেশৰ আৰু অসমৰ তাৰে পিছত কি হ'ল আমেৰিকাৰ কথাটো পইচা দি ল'ব ধৰছি হয় নেকি তাৰে পিছত পাও তাৰে পিছত অসমৰ কথা সুধলা তুমকে পইচা দি ল'ব ধৰছাই তাৰপিছত আমেৰিকাৰ কথা কৈছি আমাৰ ইয়াতে পইচা ৰাখাল নাই মই জানো তাৰে পিছত চাইনাৰ কথাটো মোবাইল দি ল'ব ধৰছি তখন মোবাইলে ধৰিছি ইমান দামী তাৰে পিছত কি হ'ল তাৰপিছত অসমৰ কথা সুধছি তুমকে মোবাইল দি ল'ব ধৰছাই চাইনাৰ কথা কৈছি আমাৰ ইয়াতে চাইনা মোবাইলৰ ৰাখাল নাই ঠিকে কৈছি দেখোন তাৰে পিছত অসমৰ কথা ইয়াৰ কি কৰে বাংলাদেশৰ কথা ঘূৰে উল্টে মিছান সেই উলিয়াই দিছি তাৰ পৰা কিয় অসমৰ কথা কৈছি আমাৰ ইয়াতে বাংলাদেশৰ আকাল নাই আমেৰিকাৰ কথা সুধোতে বিৰাট খুটুকে বহুত জানাই এটা ডেছলেণ্ড নিচোন মোৰ আৰু মোটা লাগিলে আৰু মুটি আহি আছো এটা নিয়ে ৰেছলে এটা লৈ নিছো ভালকে চেক কৰা তাৰ বাদ দি আনি বয়া আনবি দে হেমঠান আনবি পইচাটো কালি দি আছো তা বাকী বুলি কবি দে সি আৰু ৰেছলে আনবা গৈছি ৰেছলে সি ভালে এনে না হেমঠাই এনে ৰিক্স নাই না সি আৰু পাগলা হেন চলি ঠিকে আছে দেচোন তই হ'লে পঢ়ি আছা পঢ়ি আছো ছাৰ গুণোৎসৱ আহি আছে না গুণোৎসৱ আহিছি গুণোৎসৱত কিন্তু পাৰবা লাগব দেই আমাৰ স্কুলে A গ্ৰেড পাবাই লাগব পাবাই লাগব ছাৰ আনছো ছাৰ দেছলে আনছা চাই দে দেছলে আনছা নেকি তই পাপাও ডেঞ্জাৰে ৰয়ে দেছলেটো আনছা চেক কৰি চাং নজলে কি দেছলে আনছা তই একলাই নজলে নাই ছাৰ মই ছাৰ গোটেই কথা চেক কৰি আনছো ছাৰ মাৰি ছাৰ দে শিখল দে আৰু এখনিয়ে তই ভালে তোক কলি ছাৰ আজি তো শেষ কি শেষে সোনকালতে যাবি নাকি খিচাৰি ছাৰ খিচাৰি দিব তাতে দেখো আছে ৰান্ধনী খিচাৰি লৈ যাম মই খাই খান যা বাৰু হলি মই ছাৰ নাখাওঁ ছাৰ
আজি নাখাওঁ খাবা লাগে যে চৰকাৰীৰা বস্তু ফ্ৰীতে যা পেৰি দিব লাগে ছাৰ মই গেলো যাওঁ বিচাৰি লৈ যাওঁ নেকি যাম দিয়ক যায় গুণত চাব ভালকে লিখি ময়ো যাওঁ আৰু কি কৰোঁ যাওঁ দে